আমি বৰ দুখেৰে জনাইছোঁ আমাৰ 3 দিনীয়া কাৰ্যসূচী আজি শেষ দিন কিন্তু চৰকাৰৰ কোনো কাণসাৰ নাই এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ সঁহাৰি আমাক জনোৱা নাই আমি আশাবাদী জনাব পাৰে কাৰ্যসূচী এটা হাতত লোৱাৰ পৰিকল্পনা চলি আছে ইতিমধ্যে আমাৰ যিখন কমিটি আছে কমিটিৰ ফালৰ পৰা এটা মেছেজ আহিছে 48 ঘণ্টাৰ পিছত আমি এটা কাৰ্যসূচী হাতত লোৱাৰ কথা আছে যদি 48 ঘণ্টাৰ ভিতৰত কোনো ধৰণৰ আমি সঁহাৰি নাপাওঁ তেনেহ'লে হয়তো আমি আন্দোলনৰ কাৰ্যসূচী তীব্ৰতৰ কৰি গঢ়ি তুলিম আমাৰ এইখন জিলাত 184 গৰাকী NHM কৰ্মী আছে ইয়াৰ ভিতৰত চিকিৎসক আছে মোটামুটি 35-40 মান হ'ব ডক্টৰ আমি দেখা পাইছোঁ যে এই প্ৰতিবাদৰ কাৰণে কৰ্মসূচীৰ কাৰণে স্বাস্থ্য কেন্দ্ৰত যি স্বাস্থ্য সেৱা একেবাৰে মানে অচল হৈ পৰিছে ৰোগীসকলৰ হাহাকাৰ এইটো নিশ্চয়কৈ এইটো একদম এতিয়া অতি সাধাৰণ কথা কাৰণ ইয়াতে যিখিনি মানুহ চাকৰি মানে কৰ্মৰত তাৰ ভিতৰত বেছি সংখ্যকে হৈছে NHMৰ NHMৰ মানুহখিনিতো আজি ধৰ্মঘটস্থলীত বহিছে আল্টিমেটলি তাতে ধৰক মানুহ নাই আপুনি ধৰক আমাৰ ইয়াত যিখন ব্লক PHC ইয়াতে আছে ইয়াতে 6জন ডক্টৰ আছে তাৰ ভিতৰত এজনেই আমাৰ ৰেগুলাৰ ষ্টাফ আছে বাকী 5জন হৈছে আপোনাৰ NHMৰ মানুহ যাতে এই 5জনে কৰ্মবিৰতিত বহি আছে কৰ্ম কৰা নাই তো আল্টিমেটলি এই 6জন মানুহৰ সেৱা এজন মানুহে কেনেকৈ দিব নিশ্চয়কৈ মানুহৰ অসুবিধা মানে বহুত অসুবিধা হৈছে আপুনি ডেলিভাৰী যিটো আমাৰ হয় ইয়াত ডেলিভাৰীৰ পৰা যোৱাকালি আমাৰ আজি কি বাৰ যোৱাকালি আমাৰ ইমিউনাইজেশ্যন বন্ধ আছিলে বুধবাৰে কাৰণ আমাৰ ইয়াতে যিকেইটা 45টা সাব চেণ্টাৰ আছে তাৰে বেছিভাগ সাব চেণ্টাৰত আমাৰ NHM কৰ্মৰত ANM আছে তেখেতসকলে পেণ্ডন দি আছে এইখন জিলাত আমাৰ কালি ধৰক যোৱাকালি মোটামুটি 70% মানুহে বেজি পোৱা নাই বাচ্চাই ভেকচিনেশ্যন হোৱা নাই আৰু কি এফেক্ট বিচাৰি চৰকাৰে এতিয়া এইখিনি কি হ'ব এতিয়াতো মানে ভৱিষ্যতৰ অন্ধকাৰৰ কথাই ক'ব লাগিব আমি কাৰণ পিছত যদি এইখিনি মেকআপ নহয় কিছুমানৰ এটা এজ বাৰ থাকে যে 10 ইয়াৰ্ছৰ ভিতৰত এইটো দিব লাগে 5 ইয়াৰ্ছৰ ভিতৰত এইটো দিব লাগে এনেকুৱা হৈছে কোনোবাই লাষ্ট আৱাৰত আহিছে যে আজি মোৰ 5 ইয়াৰ্ছ কমপ্লিট হৈছে তো 5 ইয়াৰ্ছত আজিৰ দিনটোত নাপালে বেজিটো তো আল্টিমেটলি এইটো লেপছ হৈ গ'ল আমাৰ যেনেকৈ পলিঅ' ফ্ৰী বা কিবা ফ্ৰী এনেকুৱা কথাবিলাক থাকি গ'ল যে পলিঅ' ফ্ৰী নহ'ল বা ডিপথেৰিয়া ফ্ৰী নহ'ল এনেকুৱা কথাবিলাক থাকিয়ে গ'ল ইয়াৰ কাৰণে জগৰীয়া কাক ক'ব আপোনালোকে ইয়াৰ কাৰণে ডাইৰেক্টলি জগৰীয়া চৰকাৰ কাৰণ আমি ইয়াৰ আগতে গুৱাহাটীত এটা কাৰ্যসূচী হাতত লৈছিলোঁ তেতিয়া আমি চৰকাৰক 10 দিনৰ এটা সময়সীমা বান্ধি দিছিলোঁ 10 দিনৰ ভিতৰতো তেখেতসকলে কোনো ধৰণৰ কাণ সাৰ আমাক দিয়া নাই তো ইয়াৰ কাৰণে আমি কিয় জগৰীয়া হ'ব যাম জগৰীয়া ডেফিনেটলি চৰকাৰ কাৰণ তেখেতক আমি আল্টিমেটাম আগতে দিয়া হৈছে তেখেতে এটলিষ্ট আমাৰ লগত আমাৰ সংগঠনৰ লগত বহি কিবা এটা আলোচনা কৰিব লাগিছিল যে আমি আপোনালোকে বহক বা কিবা কিন্তু একেবাৰে ইগন'ৰ কৰিছে আমাক সেইকাৰণে চৰকাৰকে জগৰীয়া কৰিম কিহৰ আছিল টীকাকৰণটো আমাৰ বুধবাৰে আপোনালোকে চাই ছেশ্যন হয় ৰুটিন ইমিউনাইজেশ্যনৰ যিটো ছেশ্যন হৈ থাকে সাব চেণ্টাৰে আপোনালোকে এইটো ভালকৈ জানে আপোনালোকৰো ল'ৰা ছোৱালী আছে আপোনালোকেও তাতে দিয়ে বেজি দিয়ে বাচ্চাবিলাকক বুধবাৰে কিমান বাচ্চা বাদ কৰিছে বুলি কিবা এইটো মোৰ হাতত আইডিয়া নাই কিন্তু মোটামুটি আমি যিটো ভাবিছোঁ যে 70% ইমিউনাইজেশ্যন হোৱা নাই ইয়াতে কাৰণ আমাৰ ইয়াতে যিহেতু 70% এমপ্লয়ী আমাৰ NHMৰ আছে বাকি 30% ৰেগুলাৰ ষ্টাফ আছে We want justice. Justice, justice. We want justice. Justice, justice. We want justice. Justice, justice. কৰ্মী প্ৰতাৰণা নকৰিব। নকৰিব justice. আমাৰ দাবী মানিব লাগিব। We want justice. Justice, justice. কৰ্মী প্ৰতাৰণা নকৰিব। নকৰিব নকৰিব। কৰ্মী প্ৰতাৰণা নকৰিব। নকৰিব নকৰিব। আপুনি চাই আছে M News আপোনাৰ আপোন চেনেল